নাইট এডিশ্যন যদি আপোনালোকে চাবলৈ যায় নাইট এডিশ্যন আপোনালোকৰ ক্ৰেটাত আহে আৰু কোন এখন গাড়ীত আহে আপোনালোকক দেখুৱাম তাৰে আগত মই কৈ আছোঁ বৰ্তমান মই আছোঁ আপোনালোকৰ পাঠশালাৰ শৰাইঘাট হণ্ডাইত পাঠশালাত যিটো অৱস্থিত গোটেই ডেছক্ৰিপশ্যন বক্সত ইয়াৰ গোটেই ডিটেইলছখিনি দি থৈ দিয়া আছে আজিৰ এইটো ভিডিঅ'ত মই নতুনকৈ লঞ্চ হোৱা এই এডিশ্যনটো নতুনকৈ লঞ্চ কৰিছে আপোনালোকৰ ভেনিউত আৰু লগতে ক'বলৈ ওলাইছোঁ ভেনিউত আপোনালোকৰ যি এডাছ 1.0 অৰ্থাৎ এডাছ লেভেল 1 যিটো আছে বৰ্তমান বাৰু লেভেল 2 চলি আছে এডাছ 11 মানে লেভেল 1 আপোনালোকৰ এডাছ আপোনালোকৰ এন লাইন যিটো ভেনুৰ এন লাইন হয় এন লাইনত আপোনালোকৰ নতুনকৈ এডাছ লেভেল 1 আপোনালোকৰ ইন্ট্ৰডিউচ কৰিছে এইটো আপোনালোকৰ নাইট এডিশ্যন আপোনালোকৰ এছ অপশ্যনেল মানে ভেৰিয়েণ্টৰ ওপৰত বেছড হয় আপোনালোকৰ নাইট এডিশ্যন সম্পূৰ্ণ লেন্থৰ কথা ক'বলৈ যাওঁ এই একে 3995 মিলিমিটাৰ 2500 মিলিমিটাৰ সম্পূৰ্ণ ইয়াৰ আছে আপোনালোকৰ হুইল বেছ অৰ্থাৎ হুইল এৰিয়াটো যদি চাবলৈ যাওঁ সম্পূৰ্ণ 2500 মিলিমিটাৰ দিয়া আছে আৰু উইথৰ কথা যদি ক'বলৈ যাওঁ উইথ আছে আপোনালোকৰ 1770 মিলিমিটাৰ সম্পূৰ্ণ অৰ্থাৎ বহলটো আৰু হাইটৰ কথা যদি ক'বলৈ যাওঁ হাইট আছে আপোনালোকৰ 1617 মিলিমিটাৰ এতিয়া আহিলে মানে সম্পূৰ্ণ নাইট এডিশ্যন যিহেতু নতুনকৈ লঞ্চ হৈছে বহুত বেছি বাৰু একো মানে কি কৰা নাই চেঞ্জ কৰা নাই যদি প্ৰথমতে কিৰ কথা ক'বলৈ যাওঁ নৰ্মেল আপোনালোকৰ কি আহে আপোনালোকৰ লক আনলক আৰু বুট আনলক আৰু ইয়াত আপোনালোকৰ নৰ্মেল মানে চেণ্টাৰ লকিঙৰ এতিয়া এপাত আহে আৰু এপাত বেলেগকৈ আহে ইয়াত যদি চাবলৈ যাওঁ ইয়াত আছে আপোনালোকৰ সম্পূৰ্ণ টাৰ্ণ ইণ্ডিকেটৰ তলত যদি চাবলৈ যাওঁ প্ৰজেক্টৰ বেষ্ট আপোনালোকৰ হেলোজেন হেডলেম্প আৰু এটা ৰিফ্লেক্টৰ বেছ মানে হেলোজেন হেডলেম্প এটা হ'ল হাই বিমৰ কাৰণে এটা ল' বিমৰ কাৰণে ইয়াত কোনো ধৰণৰ ডাৰ্ক ক্ৰম নাই চব আপোনালোকৰ পিয়ানো ব্লেক ফিনিছত গোটেই আপোনালোকৰ দিয়া আছে আনকি হণ্ডাইৰ যিটো লগো হণ্ডাই লগোটো আপোনালোকৰ পিয়ানো ব্লেক ফিনিছতে দিয়া আছে যিহেতু নাইট এডিশ্যন অৰ্থাৎ যদি টাটাত ক'বলৈ যায় ডাৰ্ক এডিশ্যন যদি এমজিত ক'বলৈ যায় ৰেড ডাৰ্ক এডিশ্যন গতিকে এনেকুৱা ধৰণৰ কথা ডাৰ্ক এডিশ্যন ইয়াত আপোনালোকৰ ৰেড কেলিপাৰ কৰা আছে সম্পূৰ্ণ ব্লেকৰ আপোনালোকৰ মানে হুইল কাভাৰো দিয়া আছে এতিয়া যদি চাবলৈ যাওঁ 15 ইঞ্চিৰ আপোনালোকৰ 195/65 আৰু 15 ইঞ্চিৰ আপোনালোকৰ হুইল দিয়া আছে আৰু এইপিনে যদি চাবলৈ যাওঁ এইপিনে আপোনালোকৰ সম্পূৰ্ণ ডুৱেল টোন কালাৰতে আপোনালোকৰ দিয়া বুলি ক'ব লাগিব যদি মানে ৱাৰ ভি এমৰ কথা ক'বলৈ যাওঁ সম্পূৰ্ণ ব্লেকত দিয়া আছে ইয়াত যদি চাবলৈ যায় ইয়াত আছে আপোনালোকৰ টাৰ্ণ ইণ্ডিকেটৰ যদি চাবলৈ যাওঁ যদি ইচ্ছা কৰিলে হয় হণ্ডাই আপোনালোকৰ এইটোত ইলেক্ট্ৰনিক এডজাষ্টেবলটো দিছে অটো ফল্ডেবল দিব পাৰিলে হয় কিমাননো এটা ৰিলেৰ আপোনালোকৰ দৰকাৰ কিন্তু এইটো আপোনালোকৰ ইয়াত প্ৰথম আপোনালোকৰ কষ্ট কাটিং কৰিছে বুলি ক'ব লাগিব হণ্ডাই আৰু বাকী বাৰু ঠিকেই আছে যেহেতু এছ অপশ্যনেল ভেৰিয়েণ্টৰ ওপৰত বেষ্ট গতিকে এইটো আপোনালোকৰ জৰুৰ এইটো ফিচাৰ্ছ দিব পাৰিলে যিহেতু আপোনালোকৰ ইয়াত আপোনালোকৰ টাৰ্ণ ইণ্ডিকেটৰ দিছেই আপোনালোকৰ ছিকুৱেঞ্চিয়েল টাৰ্ণ ইণ্ডিকেটৰ গতিকে এইটো আপোনালোকৰ দিব পাৰিলে হয় এইটো প্ৰথম আপোনালোকৰ কষ্ট কাটিং বুলি ক'ব লাগিব বাকী এইবিলাক ঠিকেই আছে গ্ৰেব হেণ্ডেল দিয়া আছে ইয়াৰ আছে আপোনালোকৰ মানে ড'ৰ অ'পেন ড'ৰ হেণ্ডেল ইয়াত আপোনালোকৰ হোৱাইটত অৰ্থাৎ বডি কালাৰত দিয়া আছে গোটেই আপোনালোকৰ ছিষ্টেমটো মাজত আপোনালোকৰ ব্লেক আপোনালোকৰ মানে মাজৰ সেইটো ব্লেক কৰা আছে আৰু বাকী চবখিনি আপোনালোকৰ বডি কালাৰ ড'ৰ হেণ্ডেলত দিয়া আছে 185 মিলিমিটাৰ মান সম্পূৰ্ণ আপোনালোকৰ গ্ৰাউণ্ড ক্লিয়াৰেঞ্চ দিয়া আছে চব 15 ইঞ্চিৰ আপোনালোকৰ হুইল পোৱা যাব পিছপিনে যদি চাবলৈ যাওঁ ব্লেকত আপোনালোকৰ চাৰ্ক পিন এণ্টিনা ইয়াৰ আপোনালোকৰ ইণ্টিগ্ৰেটেড স্পইলাৰ বুলি ক'ব লাগিব নামত স্পইলাৰ আৰু ইয়াত যদি চাবলৈ যায় ইয়াত আছে আপোনালোকৰ সম্পূৰ্ণ মানে হাই মাউণ্ট ষ্টপ লেম্প লগত ডিফগাৰ দিয়া আছে ৱাইপাৰ দিলেও অৱশ্যে ৱাইপাৰ S100 নাহি এইপিনে আপোনালোকৰ নাইট এডিশ্যন ভেনিউৰ আপোনালোকৰ ব্ৰেণ্ডিং লগতে আপোনালোকৰ হণ্ডাইৰ ব্ৰেণ্ডিং দিয়া আছে যদি পাৰ্কিং সেন্সৰৰ কথা ক'বলৈ যাওঁ পাৰ্কিং সেন্সৰত আপোনালোকৰ কষ্ট কাটিং কৰিছে দুটা আপোনালোকৰ পাৰ্কিং সেন্সৰ দি দিছে ইয়াত যদি চাবলৈ যায় ইয়াৰ আছে আপোনালোকৰ সম্পূৰ্ণ ৰিফ্লেক্টৰ আৰু ইয়াত বেক লেম্প দিয়া আছে অভাৰঅল যদি গাড়ীখনৰ কথা ক'বলৈ যাওঁ অভাৰঅল মানে ভেলু ফৰ মানি অৰ্থাৎ 11 লাখ 11.5 লাখ টকাৰ ভিতৰত এৰাউণ্ড আপোনালোকৰ একদম ভেলু ফৰ মানি বুলি ক'ব লাগিব ইয়াত আপোনালোকৰ গোটেইখিনি ঠিকেই আছে ইয়াত আপোনালোকৰ সেই দিয়া আছে য'ত আপোনালোকৰ পাৰ্চেল ট্ৰে আহে লগত আপোনালোকৰ 340 বা 330-40 লিটাৰমান আপোনালোকৰ এৰাউণ্ডৰ আপোনালোকৰ বুট স্পেচ দিয়া আছে ইয়াত আপোনালোকৰ মানে লাইট দিয়া নাই লাইট আপোনালোকে লগাই ল'ব পাৰে এইপিনে যদি চাবলৈ যাওঁ এইপিনে আছে আপোনালোকৰ সম্পূৰ্ণ ষ্টিল হুইলতে দিয়া আছে 15 ইঞ্চ ইয়াত কোনো ধৰণৰ আপোনালোকৰ হুইলৰ লগত কষ্ট কাটিং কৰা নাই 60-40 আপোনালোকৰ স্পীড চিট দিয়া আছে ইয়াৰ আপোনালোকৰ এইটোত গম পোৱা যায় গতিকে এনেকুৱা ধৰণৰ কথা প্ৰায় আপোনালোকৰ 43 লিটাৰ ফিউল টেংক কেপাচিটি অৰ্থাৎ পেট্ৰল ফিউল টেংক পেট্ৰলো আহে ডিজেলো আহে গতিকে এনেকুৱা ধৰণৰেই কথা এতিয়া এইপিনে যদি চাবলৈ যাওঁ এইপিনে আপোনালোকৰ দৌৰ খোলা সেইটো আহে কোনো ধৰণৰ চাইল্ড চেফটি লক নাহে ইয়াৰ আমি প্ৰথমতে চাবি ইনচাৰ্ট কৰিলোঁ
ভাই দিল খুশ হৈ গয়া ভাই ইয়াৰ আপোনালোকৰ দিছে সম্পূৰ্ণ লেডাৰ লগত হোৱাইট আপোনালোকৰ ষ্টিচিং দিয়া আছে এইপিনে যদি চাবলৈ যায় এইপিনে আছে ডোৰ ওপেনাৰ ইয়াৰ আছে আপোনালোকৰ সম্পূৰ্ণ টুইটাৰ লগত ইয়াৰ আপোনালোকৰ ডোৰ লক আনলকৰ বটন দিয়া আছে ইয়াৰ আছে আপোনালোকৰ স্পিকাৰ বটল হোল্ডাৰ দিয়া আছে কোনো ধৰণৰ আমব্ৰেলা হোল্ডাৰ দিয়া নাই সম্পূৰ্ণ আপোনালোকৰ মানে পাৱাৰ ইনডোৰ কণ্ট্ৰল লগতে ইয়াৰ আপোনালোকৰ মিৰৰৰ কণ্ট্ৰল দিয়া আছে হাইট এডজাষ্টেবল ড্ৰাইভাৰ সিট দিয়া আছে ইয়াৰ আপোনালোকৰ সেমি লেডাৰ সিট দিয়া আছে হণ্ডাই আপোনালোকৰ ভেনিউৰ আপোনালোকৰ SX মডেল হৈও আপোনালোকৰ টপ এণ্ড প্ৰায় টপ এণ্ড টপ লাইন ভেৰিয়েণ্ট হৈও কোনো ধৰণৰ সিটৰ আপোনালোকৰ সেমি লেডাৰত নাই কিন্তু ইয়াৰ আপোনালোকৰ এছ অপশ্যন হ'লতে সেমি লেডাৰ দি দিছে বা হণ্ডাই বা কি কম ইয়াত যদি চাবলৈ যে ইয়াৰ আপোনালোকৰ চিলভাৰ ফিনিছ দিয়া আছে ইয়াৰ আছে আপোনালোকৰ অটো ষ্টাৰ্ট বটন ট্ৰেকশ্যন কণ্ট্ৰল বটন গোটেইখিনি আপোনালোকৰ দিয়াই আছে প্ৰায় আপোনালোকৰ সম্পূৰ্ণ পেকেজ খালি এটা দুটা চুটৰ মুটৰ আপোনালোকৰ কি কয় আপোনালোকৰ মানে দিছে আৰু মানে কষ্ট কাটিং কৰিছে আৰু এইখিনি নকৰিলেও হয় অন্ততঃ অটো ফল্ডেবল আপোনালোকৰ দি দিয়ক মিৰৰখন এইটো মানে দিয়ে আৰু কি কম আৰু নিদিলে গতিকে এনেকুৱা ধৰণৰ কথা যদি চাবলৈ যাওঁ সম্পূৰ্ণ আপোনালোকৰ গ্ৰেণ্ড আইটেন নিয়ছৰ ষ্টিয়াৰিংডাল আনিছে ইয়াৰ আপোনালোকৰ বহাই দিছে ইয়াত যদি চাবলৈ যায় আপোনালোকৰ MIDৰ কণ্ট্ৰলখিনি দিয়া আছে আপোনালোকৰ টায়াৰ প্ৰেছাৰ মনিটৰিং চিষ্টেম ইয়াতো দিয়া আছে আৰু ইয়াত যদি চাবলৈ যায় ভইচ কমাণ্ড আহে মোডৰ অপশ্যন আহে গোটেইখিনি আহে এইপিনে যদি চাবলৈ যায় এইপিনে আহে আপোনালোকৰ ৱাইপাৰৰ কণ্ট্ৰল এইপিনে আপোনালোকৰ অটো হেডলেম্প আছে হেডলেম্পৰ কণ্ট্ৰল বাকীটো দিছে অটো হেডলেম্প দিয়া আছে অটো হেডলেম্প দিয়াতকৈ যদি এইখন আপোনালোকৰ মানে অট'মেটিক ফল্ডেবল কৰি দিলে অটো হেডলেম্প মানে হাতেদি জ্বলাব পাৰি কিন্তু এইখন আপোনালোকৰ কেতিয়াবা ট্ৰেফিক এৰিয়াৰ কাৰণে বহুতে প্ৰয়োজনীয় বুলি মই ভাবোঁ এইপিনে যদি চাবলৈ যায় এইপিনে আহে আপোনালোকৰ সম্পূৰ্ণ 18 আপোনালোকৰ ইনফৰটেইনমেণ্ট চিষ্টেম এণ্ড্ৰইডতো এপৰ কাৰ্প্লে ইয়াতো আপোনালোকৰ দিয়া আহে 2 দিন আপোনালোকৰ চিষ্টেম দিয়া আছে ছেটআপ ইয়াত যদি চাবলৈ যায় ইয়াত আপোনালোকৰ টিকটক অৰ্থাৎ হেজাৰ্ড লেম্পৰ বটন দিয়া আছে ৰিয়াৰ ডিফগাৰ ইয়াৰ আপোনালোকৰ অন দিয়া আছে এচিৰ বটন বাকী মেনুৱেল AC ইয়াত দিয়া আছে USB তাৰপিছত ইয়াত যদি চাবলৈ যায় 12 ভোল্ট পাৱাৰ আউটলেট টাইপ C ইয়াত দিয়া আছে কোনো ধৰণৰ ৱায়াৰলেছ চাৰ্জাৰ ইয়াত দিয়া নাই 5 স্পীড আপোনালোকৰ মেনুৱেল ট্ৰান্সমিশ্যন ইয়াত যদি চাবলৈ যায় ইয়াত আছে আপোনালোকৰ সম্পূৰ্ণ মানে গ্লভ বক্সটো শ্লাইডেবল ইয়াত নহয় হেণ্ড ব্ৰেক ইয়াত দিয়া আছে এইপিনে যদি চাবলৈ যায় এইপিনে আছে আপোনালোকৰ এইপিনে আছে আপোনালোকৰ গ্লভ বক্স ফুল গ্লভ বক্স এইটো নাই আৰু যদি ইয়াৰ বেগৰ কথা ক'বলৈ যায় ইয়াত আছে অৰ্থাৎ 4 ইয়াৰ বেগ আপোনালোকৰ ষ্টেণ্ডাৰ্ড ইয়াত আহে টুইটাৰ ইয়াত দিয়া আছে কোনো ধৰণৰ ছানভাইজাৰত আপোনালোকৰ ভেনিটি মিৰৰ দিয়া নাই ইয়াত আছে আপোনালোকৰ ভেনিটি মিৰৰ ইয়াত আপোনালোকৰ গড্ডা লগাই দিছে ইয়াত যদি ইচ্ছা কৰে আপোনালোকে মানে আফটাৰ মাৰ্কেট এইটো কাটি ইয়াত লগাই ল'ব পাৰে মেনুৱেল লাইনত IRVM দিছে ইয়াত যদি চাবলৈ যায় ইয়াত ভইচ কমাণ্ড ফিচাৰ দিছে চাওক এইটো আপোনালোকৰ কি মানে ইন্ট্ৰডিউচ কৰিলে চাওক আপোনালোকে যি এক্সট্ৰাৰত আহে ইয়াতো আপোনালোকৰ ডেস্ক কেম লগোৱা হৈছে নাইট এডিশ্যনত হয় এইটো আপোনালোকৰ ঠিকেই শুনিছে ডেস্ক কেম আপোনালোকৰ যি এক্সট্ৰাৰত আহে এক্সট্ৰাৰ নিচিনা ছেইম ডেস্ক কেমেৰা আপোনালোকৰ নাইট এডিশ্যনতো আহে গতিকে এইটো সম্পূৰ্ণ মানে বহুত ভাল এইটোৰ কাৰণে আপোনালোকৰ এপ্ৰিচিয়েট কৰিব লাগিব মানে যিটো ভাল সেইটো ভালে আৰু যিটো বেয়া সম্পূৰ্ণ ব্লেক থিম ভিতৰত গোটেইখিনি চিষ্টেম দিয়া আছে ইয়াত আপোনালোকৰ ছেমি লেডাৰ চিট কাপ হোল্ডাৰ দুটা আপোনালোকৰ এনেকুৱাকৈ দিয়া আছে গতিকে এনেকুৱা ধৰণৰে কণ্ডিশ্যন ইয়াত আছে যদি চাবলৈ যায় ইয়াত আছে আপোনালোকৰ সম্পূৰ্ণ টেইল গেট অপেনাৰ ইয়াৰ আপোনালোকৰ সম্পূৰ্ণ আপোনালোকৰ প্ৰায় মেটেলিক গ্ৰে কালাৰ টাইপৰ ইয়াত দিয়া আছে ইয়াত যদি চাবলৈ যায় ইয়াৰ আপোনালোকৰ সেই দিয়া আছে আৰু ইয়াতো আপোনালোকৰ চফ্ট টাচ দিয়া আছে গতিকে এনেকুৱা ধৰণৰ গোটেই চিষ্টেম বটল হোল্ডাৰ দিয়া আছে ক'বই নালাগে এজ ইউজুৱেল আপোনালোকৰ একদম বঢ়িয়া কমফৰ্ট থকা আপোনালোকৰ চিট দিয়া আছে লগত ইয়াত যদি চাবলৈ যায় ইয়াত এচিৰ কণ্ট্ৰল ইয়াত টাইপ C দুটা পৰ্ট দিয়া আছে 60-40 স্প্লিট ছেমি লেডাৰাইট চিট ইয়াত আপোনালোকৰ যদি চাবলৈ যায় ইয়াত আছে আপোনালোকৰ হেণ্ডৰেষ্ট ইয়াতো হেণ্ডৰেষ্ট 3 পইণ্ট আপোনালোকৰ চিট বেল্ট এনেকুৱা ধৰণৰ দেখি পিছপিনা পৰা যদি চাবলৈ যাওঁ মোৰ বৰ্তমানলৈ একদম ভেলু ফৰ মানি গোটেইখিনি আপোনালোকৰ চিষ্টেম বা গোটেইখিনি ফিচাৰ্ছ থকা গাড়ীৰ ভিতৰত একদম ভেলু ফৰ মানি গাড়ীবোৰ যদি ক'ব যাওঁ এইখন মোৰ একদম A1 বেষ্ট লাগিছে নেক্সনো বৰ্তমান মানে বহুত মানে আপগ্ৰেড হৈ গ'ল নেক্সনৰ ভিডিঅ' আহিব হয়তো এই ভিডিঅ' যোৱাৰ পিছত অতি সোনকালে আনিবলৈ মই নেক্সনৰ ভিডিঅ' চেষ্টা কৰিম গতিকে এনেকুৱা ধৰণৰ এইখন কিন্তু মোৰ বহুত প্ৰিমিয়াম লাগিছে এজ কম্পেয়াৰ টু অন্য গাড়ী ক্ৰেতা হওক বা বেলেগ হওক যিটো আপোনালোকৰ ভেলু ফৰ মানি টেগ যিটো ক'বলৈ যায় ভেলু ফৰ মানি টেগৰ ভিতৰত এইখন মানে একদম বঢ়িয়া মানে আৰু বেলেগ আৰু মানে আৰু A1 বুলি ক'ব লাগিব এতিয়া মেইন কথা আহিলে আৰু ফিচাৰ্ছৰ কথা আপোনালোকৰ ফিচাৰ্ছৰ কথাটো কৈছোঁৱে আপোনালোকৰ 4 এয়াৰ বেগ আছে ABS উইথ EBD আছে নতুনকৈ আপোনালোকৰ ইন্ট্ৰডিউচ হ'ল ইয়াৰ আপোনালোকৰ যি ডেস্ক কেম বুলি কয় ডেস্ক কেম হ'ল তাৰপিছত ইঞ্জিন ইমোবিলাইজাৰ তাৰপিছত চিট বেল্ট ৱাৰ্নিং ইম্পেক্ট চেঞ্চিং অটো ড'ৰ লক স্পীড চেঞ্চিং অটো ড'ৰ আনলক তাৰপিছত বাজাজ এলাৰ্ম আইচফিক চাইল্ড চিট তাৰপিছত চিট বেল্ট প্ৰিটেনশ্যনাৰ লোড লিমিটাৰ হাই স্পীড এলাৰ্ট তাৰপিছত ৰিয়াৰ ডিফগাৰ আপোনালোকৰ দিয়াই আছে তাৰপিছত
ফল্ডেবল কি দিয়া আছে লগত আপোনালোকৰ চেণ্টাৰ লকিং দিয়া আছে তাৰপিছত আপোনালোকৰ অট'মেটিক হেডলেম্প আপোনালোকৰ দিয়া আছে ক'লোৱে তাৰপিছত পাৰ্কিং সেন্সৰ পাৰ্কিং কেমেৰা অৱশ্যে ইয়াত দিয়া নাই ব্ৰেক এছিষ্ট দিয়া আছে তাৰপিছত ইলেক্ট্ৰনিক ষ্টেবিলিটি কণ্ট্ৰল এণ্টি লক ব্ৰেকিং চিষ্টেম তাৰপিছত ইলেক্ট্ৰনিক ব্ৰেক ডিষ্ট্ৰিবিউশ্যন ভেহিকেল ষ্টেবিলিটি মেনেজমেণ্টৰ নিচিনা আপোনালোকৰ ফিচাৰ্ছ ইয়াত দিয়া আহে এতিয়া যদি আমি পাৱাৰ ফিগাৰৰ কথা ক'বলৈ যাওঁ 1.2 লিটাৰ আপোনালোকৰ নেচাৰেলি এস্পিৰেটেড পেট্ৰল ইঞ্জিনৰ সৈতে ই আহে প্ৰায় আপোনালোকৰ 63 bhp মান পাৱাৰ আৰু প্ৰায় 113 নিউটন মিটাৰ মান আপোনালোকৰ টৰ্ক ই প্ৰডিউচ কৰে গতিকে কোনো ধৰণৰ টাৰ্বো চাৰ্জাৰ ইঞ্জিন নহয় নৰ্মেল আপোনালোকৰ 4 চিলিণ্ডাৰ ইঞ্জিন হয় ইয়াত এয়াৰ ইনজেক্টৰৰ কাৰণে এয়াৰ ফিল্টাৰ লগত ইয়াত আপোনালোকৰ বেটাৰী চেটাৰী ABS EBD গোটেই চিষ্টেমটো ইয়াত আপোনালোকৰ এনেকুৱাকৈ দিয়া আছে আৰু গোটেই আপোনালোকৰ অভাৰঅল যদি চাবলৈ যায় নাইট এডিশ্যন মানে একদম বেষ্ট ভেলু ফৰ মানি বুলি মই ক'ম যদি প্ৰাইচ ৰেঞ্জৰ কথা ক'বলৈ যাওঁ অলমষ্ট 11.5 লাখ টকাৰ ভিতৰত আপোনালোকৰ গাড়ীখন আহি যাব তথা গতিকে এইটো আছিল আজিৰ ভিডিঅ'টো চাই যদি ভাল লাগিল ভিডিঅ'টো লাইক কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰিব ভিডিঅ'বিলাক শ্বেয়াৰ কৰিব ডেছক্ৰিপশ্যন বক্সত গোটেই ডিটেইলছ দি থৈ দিয়া আছে যাওক চেক কৰক গতিকে বাই বাই লাভ ইউ অল